বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। লগতে আজি মাঘৰ বিহুৰ উৰুকাৰ ৰাতি আপোনালোক সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু আজি মাঘৰ বিহুৰ সকলোৱে ভালদৰে উপভোগ কৰক উৰুকাৰ ৰাতিটো। আৰু এতিয়া আমি কি কৰোঁ আপোনালোককো অকণ দেখাই যাম। আজি কি কোনে ৰান্ধে, আৰু বলক তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। এয়া মাছ ভাজি আছে। এইখিনি মই প্ৰথমে দেখাইছোঁ, এইখিনি চিতল মাছ। আৰু এইফালে ভাজি আছে ৰৌ, কি আছিলে এইটো, ৰৌ মাছ। এয়া ভাজি আছে মায়ে, হাই দিছে দেই। এয়া পাছফালে আৰম্ভ কৰিছে আমাৰ খানা। এয়া দেখিছে নহয়, এয়া অকণ এইফালে চোৱা, এয়া মোৰ জা জোৱালী হয়, আমি দুজনী জা জোৱালী হয়। এয়া কামত ব্যস্ত হৈ আছে, অকণমান ময়ো কৰিলোঁ আৰু কৰিম মই, অকণমান আপোনালোককো দেখালোঁ। এই টিলিকাটো দেখিছে, এয়া মোৰ ভতিজা, হাই বুলি কোৱা। আৰু দেখাই থাকিম আপোনালোকক। এয়া হাঁহৰ কাৰণে ৰেডি কৰিছে ভাইটিয়ে। এতিয়া ইয়াতে কি দিছে ক'ব, মেৰিনেট কৰি আছে। কি দিছা তুমি কৈ দিয়াচোন। ইয়াত প্ৰথম মিঠাতেল দিয়া হ'ল, তাৰপৰা হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা, আদা নহৰুৰ পেষ্ট, গোটেইখিনি মিলাই এতিয়া মেৰিনেট কৰি থকা হৈছে। সময়ত থলোঁ, তাৰপিছত এতিয়া আকৌ নহৰু আৰু আদাৰ পেষ্টটো মিশ্ৰণ কৰি আছোঁ। এতিয়া আপোনালোকক এয়া দেখালোঁ, আৰু কেনেকৈ বনাব অলপ ভিডিঅ' আপোনালোকক দেখাই থাকিম। এয়া আমাৰ কেৰাহী গৰম হৈ গ'ল। তাত প্ৰথমে কি দিলা? প্ৰথমে গৰম মছলা, তেজপাত, শুকান জলকীয়া, আৰু এতিয়া দিব পিঁয়াজখিনি। পিঁয়াজ অলপ দিলোঁ, অলপ জিৰা গুড়ি দি দিছোঁ, অকণমান মিট মছলাও দি দিছোঁ, এতিয়া সুন্দৰকৈ লৰাই দিছে। হালধি লাগিব ন? হালধি অলৰেডি মেৰিনেট কৰোঁতে দিয়া আছে। মেৰিনেট কৰোঁতে দিয়া আছে। এতিয়া আমাৰ ভোগালী ভোজৰ আয়োজন হৈ আছে। বনাই লওঁ, তাৰপিছত খাচী বনাম। মাংসখিনি দি দিছে। হাঁহৰ মাংস দিয়া হৈ গৈছে, কেৰাহী গৰম হৈ গ'ল। লৰাই থাকে ধুনীয়াকৈ। এতিয়া জহা কোমোৰা দি আছোঁ। জহা কোমোৰাটো দি পেলাই ঢাকনি এখন দি ঢাকি দিম, বইল হ'বৰ কাৰণে ভালকৈ। জহা কোমোৰা এতিয়া অলপ কেঁচা পিঁয়াজ দি দিছে ন? অলপ কেঁচা পিঁয়াজ। অকণমান জিৰা গুড়ি ছটিয়াই দিছোঁ।
এনেদৰে আমাৰ সকলো আয়োজন কৰা হৈছে আৰু ময়ো কামত লাগিব লাগিব সেইকাৰণে আজিলৈ ইমানতে ভিডিঅ'টো ৰাখিছোঁ আকৌ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই